নমস্কাৰ বন্ধুসকল, ৰামধেনু ইউটিউব চেনেললৈ মই দীপাংকৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আৰু এটা আনবক্সিং ভিডিঅ' বনাম বুলি ভাবিছোঁ। ইউটিউবত ভিডিঅ' কৰাৰ কাৰণে আৰু এটা প্ৰডাক্ট আনিলোঁ আজি, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভাবিলোঁ। তেন্তে আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইটো আছে সেই প্ৰডাক্টটো, এটা একশ্যন কেমেৰা, নইজ প্লে ব্লক এডিশ্যন, 4K ৰিজলিউশ্যন আছে, এক্সটাৰ্নেল মাইক আছে, এইটোত 16 মেগাপিক্সেল কেমেৰা হয়, 170 ডিগ্ৰী ৱাইড এংগল আছে আৰু 3x জাইৰো আছে, যাতে ভিডিঅ'টো স্মুথ হ'ব। আৰু পিছফালে আপোনাৰ স্পেচিফিকেশ্যনবিলাক দিয়া আছে। ছাইডত আপোনাৰ গো নইজৰ এইটো ৱেবছাইটটো দিয়া আছে। আহক আমি দেৰি নকৰি এইটো আনবক্সিং কৰোঁ। মই আগতে এবাৰ আনবক্সিং কৰিছোঁৱেই, কিয়নো অনলাইন যি প্ৰডাক্ট অৰ্ডাৰ দিয়া হয় লগে লগে খুলি চোৱাটো ভাল, ভিতৰত হয়তো ডিফেক্ট মালো ওলাব পাৰে। এইটো হৈছে বস্তুটো খুলিছোঁ, এইটো দেখিছে ৱাটাৰপ্ৰুফ কেচিং সৈতে আহিছে। তো আপোনাৰ 30 মিটাৰলৈকে পানীৰ তলত যাব পাৰিব, ৱাটাৰপ্ৰুফ কেচিং হয় এইটো। আৰু ভিতৰত কি দিছে চাওঁ, এচেছৰিজ আমি গোটেইখিনি উলিয়াই দিওঁ ইয়াতে, আৰু একো নাই দেখিছে। এইটো ছাইড কৰি থওঁ। প্ৰথমত দিছে এখন মেনুৱেল দিছে, নইজ প্লে ব্লক এডিশ্যন, কেনেকৈ কোনটো চুইচ কি কামত লাগে এইখন আমি পিছে পৰে চাম। আৰু কি চাওঁ, এইটো দেখিছে দুটা 3mm বোথ ছাইড আঠা দিছে। আপোনাৰ ইয়াত দিছে এডাল, দুডাল, তিনিডাল, চাৰিডাল ষ্ট্ৰিপ দিছে। এডাল মাউণ্ট কৰিবলৈ দিছে, এয়াও মাউণ্ট কৰিবলৈ দিছে, জে মাউণ্ট এইটো, এডাল আপোনাৰ ইয়াত এনেকৈ লগাব লাগিব পাৰি, হেলমেটত লগাবলৈ। এইটো আপোনাৰ এটা অন্য কেচিং, কেমেৰাটো লগাবলৈ কেচিং দিছে, দেখিছে। আৰু এটা এই কেমেৰাটো এটা ভাল বস্তু, ইয়াত এক্সটাৰ্নেল মাইক লগত আহে, সেইকাৰণে মই কেমেৰাটো অৰ্ডাৰ দিলোঁ। এইটো এক্সটাৰ্নেল মাইক দীঘলো আছে যথেষ্ট। ইয়াৰ লগত দিছে মাউণ্ট দিছে, হেলমেটত লগাব পাৰি, বাইকত, আপুনি চাইকেলত লগাব পাৰে। এডাল দিছে আপোনাৰ USB টু মাইক্ৰ' USB কেবুল দিছে চাৰ্জৰ কাৰণে, বা আপুনি ডাটা কেবুলৰ কামো কৰিব এডাল লেপটপত লগাবৰ কাৰণে। এইটো এটা মাউণ্ট, এইটো আপোনাৰ বিশেষকৈ দিছে চাইকেলত লগাবৰ কাৰণে, আপোনাৰ চাইকেলত মাউণ্ট কৰিবৰ কাৰণে। এইটো দেখিছে, ইয়াৰ লগত আছে দুটা স্ক্ৰু, আৰু আপোনাৰ এইখন দিছে ক্লথখন কেমেৰাটো মুচিবলৈ, চফ্ট ক্লথ দিছে। আমি বক্সৰ ভিতৰত এইখিনি বস্তু পালোঁ। এতিয়া আমি মেইন কেমেৰাটো চাওঁ। এতিয়া ভিতৰৰ কেমেৰাটো উলিয়াওঁ। দেখিছে, এইটোৱে মেইন কেমেৰাটো, দেখা আছে নইজ প্লে ব্লক এডিশ্যন। ইফালে আপোনাৰ ছাইডত আছে এইটো চাৰ্জ কৰিবৰ কাৰণে, এইটো HDMI পৰ্ট, আৰু আপোনাৰ এক্সটাৰ্নেল মাইক লগাবৰ কাৰণে এইটো দিছে ছাইডত। এইটো আপোনাৰ 2 ইঞ্চ ডিছপ্লে হয়। এইফালে এইটো আপ ডাউন এটা বটন দিছে, দেখিছে। আৰু ওপৰত আছে এইটো মুড বটন, এইটো হৈছে আপোনাৰ OK বটন কাম কৰিব। আমি এতিয়া এইটো অন কৰোঁ। অন কৰিবলৈ আপুনি এই মুড বটনটো এবাৰ টিপি ধৰিব লাগে, এবাৰ টিপি দিলে হ'ল। দেখিছে অন হৈছে, লেখা আছে নইজ প্লে ব্লক এডিশ্যন। কেমেৰা অন হৈ গৈছে। ইয়াত আপুনি 4K ভিডিঅ' কৰিব পাৰে। এইটোত দেখিছে কেমেৰা কোৱালিটি, এইটো বৰ্তমান 10
80p 30 fps আছে এইটো আপোনাৰ ৱাইফাই এইটো আপোনাৰ ৱাইফাইও আছে ৱাইফাই টিপলে আপোনাৰ ভলিউম যিটো আপ বটন আছে এটা এবাৰ টিপি দিলে হৈ গ'ল দেখিছে ৱাইফাই চিম্বলটো আহিছে বহুত ভাল কেমেৰা এইটো আপোনাৰ এইটো 3xg জাইৰো আছে যেহেতু ভিডিওটো চেক নহয় আমি এইটো এতিয়া এটা ভিডিও কৰি আপোনালোকক দেখুৱাম ভিডিওটো কেনেকুৱা হয় ভিডিও স্যাম্পল লম তেন্তে বলক আমি বাহিৰলৈ যাওঁ কেমেৰাটোৰ ভিডিও এটা স্যাম্পল লম বন্ধুসকল কেমেৰা কৰি আছোঁ এতিয়া মোৰ নইজ প্লে ব্লক এডিশ্যন নিউ একশ্যন কেমেৰাটো দি কেমেৰা কোৱালিটি কেনে পাইছে নাজানো এক্সটাৰ্নেল মাইক লগাই লৈছোঁ তেন্তে আপোনালোক দেখুৱাই আছোঁ আপোনালোকে চাওকচোন অলপ বন্ধুসকল এইটোৱে আছিলে মোৰ এটা কুইক আনবক্সিং ইয়াৰ পিছত আমি যিবোৰ ব্লগ যাম এই কেমেৰাটোৰ দ্বাৰা শ্বুট কৰিম মঙ্গলবাৰে এটা স্পেচিয়েল ব্লগ আহি আছে তেন্তে আমি আজি ভিডিওটো এইখিনি শেষ কৰোঁ যদি আমাৰ ভিডিওটো চাই ভাল লাগিল তেন্তে ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰে তেতিয়া ছাবস্ক্ৰাইব কৰিব আৰু চাইডৰ ঘণ্টাটো টিপি দিব যাতে আমি যি ভিডিও দিওঁ পোনপ্ৰথমে আপোনালোকে চাব পাৰে আজিলৈ আহিছোঁ জয় আই অসম